স্পেশাল পুনৰবাৰ স্বাগতম জনাইছোঁ ধনাসম ব্লগ চেনেল। আশা কৰোঁ আপোনালোক ভালে ভালে আছে। বৰ্তমান আমি আছোঁ লাখটকীয়াত। আপোনালোককো দেখুৱাই আছোঁ গধূলি ফেঞ্চি বজাৰৰ দৃশ্য আপোনালোককো দেখুৱাই আছোঁ। চাই থাকক। আপোনালোকে এতিয়া বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আমি এতিয়া পালোঁ গোয়েংকা। মানুহ চাওক না কেনেকুৱা মানুহ। দেৱালীৰ কাৰণে মানুহ চাগে ইমান। ঠাণ্ডাৰ কাপোৰ আহি গৈছে পুৰা ধুনীয়া ধুনীয়া কাপোৰ আহি গৈছে। গোয়েংকাৰ সন্মুখতে 100 টকীয়া চপ এশ টকা না। গধূলিৰ ফেঞ্চি বজাৰ দেখুৱাই আছোঁ আপোনালোক। মানুহ চাওক ইমান মানুহ। সোমাইছোঁ ভিতৰত টাইম কমপ্লেক্সত আপোনালোকক দেখুৱাইছোঁ। এইবিলাক গোটেই চাটে চাট লগাই থৈ দিছে চব। কিন্তু আপুনি এইটো হবে তোমাৰ একদম কেনেকৈ কেনেকৈ থাকিব। দেৱালী স্পেচিয়েল ভাল লাগিছে না চাবিটা। চাইনা মাল না চাইনা মাল বাংলাদেশি মাল বাংলাদেশি না সব দেৱালী স্পেচিয়েল। सब दिवाली ऑफर कितना दाम कितना दाम 150 का कम नहीं होगा कम 150 का 150 दिवाली स्पेशल बाल पानी से এইবিলাক জুচৰ দোকান সাইডতে ঘৰত বনাই আছোঁ ধুনীয়াকৈ দাদাই। এইবিলাক আমি বৰ্তমান নিউ ফেঞ্চি ছেটত পাপৰি চেট খাব আহিছোঁ। দাদা আমি 1 প্লেট বনাব দিছোঁ। তাতে ধুনীয়াকৈ পাপৰ ওপৰত আলু বইল আলু চচ তেনেকৈ দি বনাই আছে। আপোনালোককো দেখুৱাইছোঁ। খাব ওলাইছোঁ পাপৰি চাট ফেঞ্চি বজাৰত পাপৰি চাট কেনেকুৱা পাতটো কৈ দিয়ে। খাইছিলোঁ মই এটা ভাল লাগিছে খাই। যিটো খোৱা বস্তু ইমান দেখাব নালাগে। মই খাই লওঁ আপোনালোকক পিছত কৈ আছোঁ। ফেঞ্চিত আহিলোঁ যিহেতু ষ্ট্ৰিট ফুড নাখালে কেনেকুৱাকৈ হ'ব। আমিও ষ্ট্ৰিট ফুড খাই বৰ্তমান গৈ আছোঁ ঘৰলৈকে।
বৰ্তমান আমি ঘৰত যাওঁ আৰু এতিয়া ঘৰত গৈ আছোঁ বহুত টাইম হ'ল এতিয়া টাইম 6:15 হৈ গ'ল বহুত টাইমে হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ লাষ্টকে আৰু খোজকাঢ়ি বাইক পাৰ্কিং কৰিছোঁ আগত ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন নতুন ভিডিঅ' আহি থাকিব চ' এতিয়া গৈ আছোঁ নেক্সট দিল্লীত ধামাকাদাৰ ভিডিঅ' আহি আছে চ' চাই থাকক আপোনালোকে এনেকৈ মৰম দি আহি থাকিব বাইক আনিব গৈ আছোঁ পাৰ্কিঙলৈকে আপোনালোকক দেখালোঁ হ'লচেল ন এইবিলাক হ'লচেল দোকান জোতা চেণ্ডেলৰ ফেঞ্চি বজাৰ জামৰ মাজেৰে বাইক চলাই মই ঘৰলৈকে গৈ আছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম